অ কইনা ঐ ঢকৰা তই যদি আৰু একবাৰ মাতা নহয় কইনা বুলি তোৰ বিদ্যা কৈছো মই পেণ্ডেল উঘলি আনিম অকে অকে আৰু কুণাল শুনা জীৱনটো নহয় এখন চিনেমা মুঠেও নহয় ভাল কথা ক'লে তাই ভাল কথা হৈছে তাই জীৱনটো চিনেমা হ'বই নোৱাৰে কিন্তু তুমি যিখিনি কৰিলা ন সেইখিনিৰ ওপৰত কিন্তু এটা ভাইৰেল ভিডিঅ' মস্তিকে বনাব পাৰি ফেচবুকৰ কাৰণে হয়নে ঐ শুনা আমাৰ কিন্তু ব্ৰেকআপ হৈছে ঠিক আছে আমি জানা আছে ব্ৰেকআপ হৈছে কি ডাঙৰ কথা তাত কিন্তু এক ছেকেণ্ড কুণালে অলপ আগত ক'লি ন তহঁতৰ এবছৰ হৈছিল ৰিলেশ্যনশ্বিপত আহা কিন্তু আমাৰতো ছমাহ আগতে ব্ৰেকআপ হৈছিল আচ্ছা একো নাই মোৰ গণিত বেয়া হ'ব পাৰে হৈ যায় তাত কিন্তু আজি মই তোমাক ক'ম বে শুনা এষাৰ কথা কৈ আছো তোমালোকবোৰৰ যদি দমো নাই ন এই চব প্ৰেম চমত আহিফালে নাহিবা কেতিয়াও বুজিছা আৰু তাৰপিছত কি ক'লা বাপেৰক কি বুলি ক'ম আবে বাপেৰক কি বুলি ক'ব লগা আছে যদি দম নাই নাহিবা প্ৰেমত এতিয়া নকবা মোৰ আগত এইটো